হাই এভৰিবডি, আশা কৰোঁ সকলোৱে ভালে আছে। যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আজি প্ৰথম ভিডিঅ' চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ কাষত থকা বেল আইকনটো ক্লিক কৰিব। আজি মই IMCৰ হিমালয়া বেৰী কি হয় আৰু আমি কিয় ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে জানে যে আয়ুৰ্বেদিক মেডিচিনে আমাৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আয়ুৰ্বেদিক মেডিচিন খালে যিকোনো বেমাৰ ভাল হয় আমাৰ দেহক কোনো ধৰণৰ ক্ষতি নকৰাকৈ। আপোনালোকে সকলোৱে শুনিছে ৰাৱণৰ লগত যুদ্ধ কৰোঁতে লক্ষণ বেহুচ হৈ গৈছিল। তেতিয়া তেওঁক জীৱন দান কৰিবলৈ হনুমানে সঞ্জীৱনী লৈ আহিছিল। আজি সেই সঞ্জীৱনীৰ বিষয়ে এই ভিডিঅ'টোত জানিব পাৰিব। সঞ্জীৱনীক হিমালয়া বেৰী বুলিও কোৱা হয়। এই হিমালয়া বেৰীত ঔষধীয় গুণ বহুত পৰিমাণে থকাৰ কাৰণে আয়ুৰ্বেদিক মেডিচিনত ইয়াৰ পাত, ফল, ফুল, শিপা আদিও ব্যৱহাৰ কৰা হয়। এই ফলৰ সোৱাদ টেঙা মিঠা হোৱা কাৰণে খাবলৈ বহুত ভাল হয়। হিমালয়া বেৰীত 428 বিধ সক্ৰিয় পদাৰ্থ পোৱা যায়। হিমালয়া বেৰী পাহাৰীয়া অঞ্চলত য'ত অক্সিজেনৰ পৰিমাণ কম যেনে সিন্ধু নদীৰ ওচৰ চুবুৰীয়া অঞ্চলত তাপমান 35 ডিগ্ৰী 40 ডিগ্ৰী তাত দেখা পোৱা যায়। সেইবোৰ অঞ্চলত অক্সিজেনৰ মাত্ৰা কম যদিও হিমালয়া বেৰীত যথেষ্ট পৰিমাণৰ অক্সিজেন পোৱা যায় আৰু তাৰ ওচৰ চুবুৰীয়া মানুহে অক্সিজেনৰ মাত্ৰা পূৰণ কৰিবলৈ হিমালয়া বেৰী অধিক পৰিমাণে সেৱন কৰে। হিমালয়া বেৰীত ঔষধীয় গুণ অধিক পৰিমাণে পোৱা যায় কাৰণে IMCয়ে ৰিচাৰ্চ কৰি 500 ml আৰু 1000 mlৰ জুইচ তৈয়াৰ কৰিছে। এই হিমালয়া বেৰী জুইচ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ দ্বাৰা প্ৰমাণিত হয়। এজন ব্যক্তিয়ে 10 ml জুইচ 250 ml পানীৰ লগত মিহলাই ৰাতিপুৱা আৰু গধূলি খাদ্য খোৱাৰ আগত খাব পাৰে। IMCৰ হিমালয়া বেৰী জুইচ খালে আমাৰ কি কি উপকাৰ হয় জানো আহক। IMCৰ হিমালয়া বেৰীৰ 15টা উপকাৰিতা জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। 1. হিমালয়া বেৰী জুইচ খালে আমাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে, যাৰ ফলত যিকোনো ৰোগে আমাক সহজে আক্ৰমণ কৰিব নোৱাৰে। 2. এই জুইচ খালে গেষ্ট্ৰিক আৰু যিকোনো ধৰণৰ পেট সম্পৰ্কীয় সমস্যা দূৰ হয়। 3. হিমালয়া বেৰীয়ে আমাৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখে। 4. হাৰ্ট এটেকৰ আতংকৰ পৰা হিমালয়া বেৰীয়ে আমাক ৰক্ষা কৰে। 5. ওজন কম কৰে লগতে আমাৰ শৰীৰক বেলেঞ্চত ৰাখে। 6. হিমালয়া বেৰী জুইচে মানসিক বেমাৰ ভাল কৰে। 7. হিমালয়া বেৰীয়ে আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। 8. হিমালয়া বেৰীয়ে যিকোনো ধৰণৰ গাঁঠিৰ বেমাৰ ঠিক কৰে। 9. যদি কোনোবাই লিভাৰৰ সমস্যাত ভুগি আছে তেওঁ হিমালয়া বেৰীৰ জুইচ খাব পাৰে। 10. দেহত থকা অধিক কলেষ্ট্ৰল হিমালয়া বেৰীয়ে বাহিৰত উলিওৱাত সহায় কৰে। 11. হিমালয়া বেৰীয়ে উশাহ সম্পৰ্কীয় বেমাৰ ঠিক কৰে। 12. হিমালয়া বেৰী ছানস্ক্ৰীমৰ দৰেও ব্যৱহাৰ কৰিব পাৰি। 13. হিমালয়া বেৰী খালে চকুৰ দৃষ্টিশক্তি ভালে থাকে। 14. হিমালয়া বেৰী খালে আমাৰ মাংসপেশীৰ বিষ ভাল হয়। 15. হিমালয়া বেৰীয়ে বাৰ্ধক্যৰ সমস্যা দূৰ কৰে। হিমালয়া বেৰীৰ জুইচ যিকোনো বয়সৰ ব্যক্তিয়ে খাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।